হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল কমলছ ভ্লগ। আজি গৈ আছোঁ ডিমুৰ দুৰ্গা মন্দিৰলৈ পূজা দেখুৱাবৰ কাৰণে। আপোনালোকক মূৰ্তি দেখুৱাম আৰু কিবা কানি দেখুৱাম আপোনালোকক। আৰু আপোনালোকক পোনপ্ৰথমে মই দুৰ্গা পূজাৰ বহুত শুভেচ্ছা যাচিছোঁ। আৰু মোৰ এইটো ইউটিউব চেনেলৰ পঞ্চমটো ভিডিঅ'। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো বনোৱাত বা কোৱাত কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব, কাৰণ মোৰ কিবা কোৱাত ভুল হ'ব পাৰে, কাৰণ নতুন কৰি বনাই আছোঁ। শেষলৈ আপোনালোকে চাই থাকিব। আৰু চেনেলটো যদি আপোনালোকে চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু বেল আইকনটো টিপি দিব, আৰু লগতে কমেণ্ট মাৰি দিব কিদৰে বনালে ভাল হয়। হয়তো আপোনালোকৰ পৰামৰ্শ দিব। মই এনেকুৱা কৰি ভিডিঅ' বনাই যাম, ভাল ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম পিছলৈকে। এতিয়া আমাৰ ওচৰৰে ডিমুৰ দুৰ্গা মন্দিৰলৈ যাওঁ, যাই কিনে আপোনালোকক তাৰে পূজা দেখাই আছোঁ। চাইকেল লৈ যাম, মোৰ ইয়াত চাইকেল থোৱাই আছে। দুখীয়া মানুহ হয়, চাইকেল লৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। গৈ আছোঁ এতিয়া, লেটছ গ' পূজা। সেইখনে মোৰ চাইকেল, ভঙা চাইকেল, বেলো নাই। এতিয়া বুলি যাই আছোঁ এনেকুৱা কৰি, আপোনালোকে চাই থাকিব। যাই আছোঁ এতিয়া দুৰ্গা মন্দিৰলৈ, আমাৰ ডিমুৰে। আপোনালোকক পূজা দেখুৱাম। ধুনীয়া সেউজীয়া পথাৰ, এইভাগে ধান ওলাইছে। আপোনালোকৰ এই ধান ওলাইছে নে নাই ওলোৱা কমেণ্ট কৰি জনাবচোন। ধুনীয়া এইভাগে ওলোৱা নাই ধান ভৰিছা। এতিয়া গৈ আছোঁ দুৰ্গা মন্দিৰলৈ, আপোনালোকে চাই থাকিব। আৰু সঁচা কৰি কৈছোঁ, যদি আপোনালোকৰ ওচৰতে কিবা প্ৰতিভা আছে, কাৰোবাৰ কোনোবা টেলেণ্ট আছে, এনেকুৱা কৰি মোক জনাব। মই দেখি যাবৰ কাৰণে চেষ্টা কৰিম। সেইফালে চাই থাকিব আপোনালোকে। গৈ আছোঁ এতিয়া পূজা। পুৰাণ কাপোৰে পিন্ধি আছোঁ, এটা লং পেণ্ট। পূজা বুলি আকৌ লোৱাও নাই, পইচা পাতি নাই ভাই। এতিয়া গৈ আছোঁ পূজা। গৰু চাইড গৰু চাইড। পূজা আহি পালোঁ, ডিমুৰ পূজাই আপোনালোকক দেখাই আছোঁ। পিছত চাই যাওঁ ভিডিঅ'টো, দেখাই আছোঁ ৰ'ব। মিঠাইৰ দোকান। মহামায়া আয় গোসানী, দুর্গতি নাশিনী আয় মঙ্গলকারিণী। মা দুর্গা মহামায়া আয় গোসানী, দুর্গতি নাশিনী আয় মঙ্গলকারিণী। সুৰসী হৈ আয়ে শিৱ কৰিলে, আকাশৰ দেৱগণে পুষ্প বৰষিলে, আকাশৰ দেৱগণে পুষ্প